Hello everyone, good morning. স্বাগতম জনাইছো মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ। এতিয়া 7:30 মান বাজিছে, গা পা ধুই আহি ৰন্ধা বঢ়াত লাগি আছো। এতিয়া মই বনাবলৈ লৈছো দুৰুণ শাকৰ পিটিকা। ভাবিলো ৰেচিপিটো আপোনালোকৰ মাজলৈ লৈ আহো। বলকচোন চাওঁ কেনেদৰে বনাইছো মই পিটিকাটো। বেঙেনা ফ্ৰাই কৰি আছিলো। বেঙেনা ফ্ৰাই খাই মই বহুত ভাল পাওঁ, ঘৰৰে বেঙেনা হয়। এতিয়া আগবাঢ়িছো মেইন ৰেচিপিলৈ। এতিয়া মই লৈ লৈছোঁ সৰু সৰুকৈ কটা এটা পিঁয়াজ, লগত দি দিছোঁ 4-5টা কেঁচা জলকীয়া আৰু অলপ মিঠাতেল দি লৈছিলোঁ। এতিয়া কাটি লোৱা দুৰুণ শাকখিনিও দি দিলোঁ লগতে। জলকীয়াৰ পৰিমাণটো আপোনালোকে প্ৰয়োজন অনুসৰি দিব। মই বেছি জ্বলা নাখাওঁ, সেইকাৰণে কমকৈ দিছোঁ। এতিয়া মই দি দিলোঁ প্ৰয়োজন অনুসৰি নিমখ আৰু 2 পিচ মাছ। আপোনালোকে শাকৰ পৰিমাণ অনুসৰি মাছ বেছিকৈও দিব পাৰে। এতিয়া মই ইয়াতে দি দিম 1 গিলাচ পানী। মাছ কেইপিচ হাফ ফ্ৰাই কৰা আছিলে, গতিকে অলপ মাছ কেইডোখৰো সিজিব লাগিব। উতলিবলৈ আৰম্ভ কৰাত দি দিলোঁ কুটি লোৱা মান ধনিয়াৰ পাত, লগতে দি দিছিলোঁ আদা নহৰু বটা অলপ। ভিডিঅ'টোত দেখুৱাবলৈ নহ'ল। এতিয়া পানীখিনি যেতিয়ালৈকে শুকাই নাযায় তেতিয়ালৈকে সিজাই থাকিম। এতিয়া পানী সম্পূৰ্ণকৈ শুকাই গৈছে আৰু শাকখিনিও ধুনীয়াকৈ সিজি গৈছে। আমাৰ পিটিকা ৰেডি হৈ গৈছে খাবলৈ। বহুত টেষ্টি পিটিকা হয়। আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব আৰু কেনে লাগিলে মোক জনাবলৈ নাপাহৰিব। মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে এটা লাইক কৰি তেনেই সাধাৰণ এসাঁজ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আকৌ লগ পাম মোৰ নতুন এটি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ বাই বাই।